হেল্ল' ফ্ৰেণ্ডছ, এইটো মোৰ মানে চেনেলৰ প্ৰথম ভিডিঅ' হয়। তো চাউণ্ড কোৱালিটি কেনেকুৱা আহি আছে গম নাপাওঁ। তো মানে পিছত দেখিলেহে গম পাম। মানে ভিডিঅ'টো এতিয়া ৰেকৰ্ড হৈ আছে। ৰেকৰ্ড হৈ আছে। তো আজি আমি মানে যাবলৈ ওলাইছোঁ লখিমপুৰৰ পৰা এটা ঠাই আছে। ঠাইটোৰ নাম হ'ল ভাইবনী পাহাৰ বুলি। সেইটো মানে ভাল এটা ঠাই হয়। মানে তাতে আমি যাম। বহুত সৰুতে গৈছিলোঁ, এতিয়া কেনেকুৱা হৈ আছে নাজানো। মানে সেইটো মানুহে মানে তাতে মেলা হয়, মেলাৰ সময়ত চাবলৈ যায় আৰু কি। মেলাটোৰ টাইম হ'ল বহাগ চ'ত, মানে নিউ ইয়েৰ আৰু কি, অসমীয়া নিউ ইয়েৰত যায় আৰু কি, তাতে ফুৰিবলৈ যায়। মানে ভাল জেগা এটা। তো আজিও আমি মানে তাতে এক্সপ্ল'ৰ কৰিবলৈ যাম আৰু কি। মই ঠাই চিনি নাপাওঁ কোনফালেদি যায়। তো চাই থাকিব ভিডিঅ'টো। যদি ভাল লাগে তেতিয়াহ'লে আৰু কি লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাৰণ এইটো মোৰ মানে প্ৰথম ভিডিঅ' হয়, কেনেকুৱা হ'ব গম নাপাওঁ। তো মানে পিছতহে গম পাম। এতিয়া অডিঅ' কোৱালিটি কেনেকুৱা হৈ আছে গম নাপাওঁ। মানে লাইফৰ ফাৰ্ষ্ট মট' ব্লগিং কৰি আছোঁ উইথ মোবাইল। তো চাই থাকক, যাওঁ কেনেকৈ কোনফালেদি যায়। ৰাস্তা যি বেয়া ৰাস্তা। অলপ আগতে বৰষুণ হৈছিল, মানে ঘৰৰ পৰা ওলাইছোঁ তেতিয়া বৰষুণ। ভাই ইফালে ভাইবনী পাহাৰ কোনফালেদি যায়? হয় নাই, মানে ইফালে যাব নাপায় নেকি? শিৱবাৰী। পুল আছে, সিফালেদি যোৱা যায় না? ঠিক আছে। ঠিক আছে। মই ভাবিলোঁ ইফালেদি ঠিক হৈছে নেকি? ঠিক হৈছে নেকি? ঠিক আছে। ইফালে বোলে মানে ব্ৰিজ যিটো আছে, মানে ভাঙা সেইটো বোলে মানে এখনলৈকে ঠিক হোৱা নাই বোলে। তো সেইকাৰণে মানে আমাক বেলেগ ছাইড দি যাব লাগিব। সেইফালেদি কিবা কোনফালেদি যায় সেইটোৱেতো নাজানো। ইফালেদি অলপ চিনি পাইছিলোঁ, কিন্তু ইফালেদি বোলে বেয়া। তো চাওঁ ইফালেদি কোনফালেদি যায়। আৰু সেইফালে আৰু পুলিচ আছে, পুলিচে আৰু কিবা ৰখাই চখাই নেকি। এনেতো লকডাউন, এনে ফুৰিব নোৱাৰোঁ আৰু কি লকডাউনত। অকণমান আমাৰ মানে টাউনৰ অকণমান ভিউটোৱে লৈ চাওঁ। মানে টাউন বুলি ক'লেও মানে হ'ব, মানে টাউন, কিন্তু গাঁৱৰ নিচিনাই আৰু কি। গাঁৱৰ নিচিনা ফিলিংছটো আহে আৰু কি ইয়াতে। কেনে হয় নাজানো, কেনে হয় ভিডিঅ'টো কেনে হয়। ভাবিছোঁ ভালেই হ'ব। মানে লাইফত গোটেই যিবোৰ মানে হয় আৰু কি, গোটেইবোৰে মানে কৰিলোৱে হয়। ছাইডত এইটোৰ মানে আহি আছে, ফ্ৰেমত এটা আহি আছে, মানে সেইটো একো প্ৰব্লেম নাই। লাইফত ফাৰ্ষ্ট মট' ব্লগিং। আপোনালোকে অকণমান ভিউবোৰ লৈ থাকক, মানে যিবোৰ হয় আমাৰ ইয়াতে, মানে অসমতো গমেই পায়। আৰু লোৱাৰ অসমৰ মানে এনেকুৱাই হয়, মানে ঘৰবোৰ বেছি ইমান বিল্ডিং চিল্ডিং নাই। এইটো এটা চাব পাৰি। এইটো কি হৈ আছে, মানুহৰ ঘৰে হ'ব চাগে। আমাৰ এৰিয়াত, যিটো লখিমপুৰ এৰিয়াত, মানে তেনেকুৱা মট' ব্লগিং নাই। ঠিক আছে, মট' ব্লগিং মানে লখিমপুৰ এৰিয়াত নাই। ইয়াতে মানে চবে মানে ঘূৰি ঘূৰি চাই আছে আৰু। কোনফালেদি বা ব্ৰিজটা কোনফালেদি? ভাই শুনতো এইফালে ব্ৰিজটা কোনফালে ৰে? সেইফালে পাৰ হ'ম ৰে। সেইফালে পাৰ হৈ সেইফালে যাম। কোনফালেদি যাব লাগিব? হা, কোনফালে? ওই যে নিদেনপুর, ওই যে গরুহাটের ওইটা দিন। মুই ভাইবনী পাহাৰত যাম। হ্যাঁ হ্যাঁ হ্যাঁ, চত মোৰ লগত যাবি? মোক খালি ব্ৰিজটালৈকে পাৰ কৰি দিয়া। বাজাৰ দি যাব লাগিব নেকি? এইফালে দি কোনো ভিতর দিয়ে রাস্তা নাই?
হ্যাঁ এটা কলায়া যাব বলছে ওই যে ওতে যে গরু যে বেচায় ওতে ওইটা দিই যাইবনি পাহাড় যাবি না এইটা যাবি যাই না ওইখানে একটা রাস্তা আছে না মাঝের রাস্তাটা কোদ কোদ রাস্তা আছে তাতে তো চ না ও না ওতে যাই নামবি চ যাবি মক্কা মক্কা লই আপন নামাই কোন আপটা তুই তুই মোক কবি তাতে যাই তোক নামাই দিম চল তুই পাছা যা আমি ভিডিও বানাবা যাই আছো বুঝছি মই না ইউটিউবত না একটা চ্যানেল খুলছুম বুঝছি মোর একটা ইউটিউবের চ্যানেল আছে তাতে মানে মই এটা মানে মানে তাতে যাম বুঝছি মলত গেলে ভাল হলো মই চিন নাপাক না ইমান ভালকে তুই এতে নাম তাহলে না পুলিশ দেখলে আবার মারবো ধরি নাম তুই এতে নামই ওতে যা হ্যাঁ আগত আয় আগত আয় উঠছি পুলিশ গেলে দেখাই পাল নাকি কোনটা ওই এটা ও হ্যাঁ নাম্বার নালাগে হ্যাঁ নালাগে কোনখিনিত মোক মোক খালি ব্ৰিজৰ তাতে লৈ আহ মোক খালি ব্ৰিজলৈকে গেলে হ'ল উফালদি যাওয়া নাযায় না বুঝছে এতে ব্রিজ আছে নাকি নামবি না আগত যাবি হ'ব ঠিক আছে ভাইটি তোর নাম কি রে তোর নাম কি নামটা তো নকলি রাজদীপ থ্যাংক ইউ ওয়াও ওয়াও তামাম কিন্তু আমি এইটো মজাকে আমি এতিয়া যাম কোনফালে যায় কৈ গম নাপাওঁ ইয়াতে অকণমান লোকেশ্যনটো দেখি লওঁ মানে কেনেকুৱা ইয়াতে অলপমান চাই লওক এইটো হ'ল আমাৰ মানে শিৱবাৰী বুলি কয় শিৱ মন্দিৰ আছে ইয়াতে মানে ভাল হয় ইয়াতে ছট পূজা বহুত কিছু হয় ঠিক আছে অকণমান লোকেশ্যনটো চাই লওঁ যি হয় হ'ব যাই চাওঁ মানে আগত অকণমান মানে এক্সপ্ল'ৰ কৰিলেতো যাবই লাগিব না ভাই ভনী বাহারে কোন দিক দিয়ে ভালো রাস্তা ভাই ভনী বাহার হ্যাঁ সোজা না খারাপ রাস্তা নাই না ঠিক আছে থ্যাংক ইউ ওকে এটা দাদার পৰা সুধিলোঁ তেওঁ ক'লে যে ভালে ৰাস্তা বুলি মানে বেয়া নাই বুলি ক'ল কি হয় যাই চাওঁ আকৌ মানে ইমান আপ আছিলে তাতে কি ক'ম আমাৰ ইয়াতে এনেকুৱাই পাব এনেকুৱাই এইবোৰ একদম গাঁও ইয়াতে মনত পৰি আছে এইটো ফিল্ডৰ মাজেদি গৈছিলোঁ আমি সিফালেদি অহা গৈছিল আগতে কিন্তু এতিয়া বোলে ৰাস্তা বেয়া সেইকাৰণে অহা নাযায় তো দেখোঁ কোনফালে ইফালেও ময়ো চিয়'ৰ নহয় দেখো ইপিনে যাই থাকোঁ ৱাও
আমাৰ ইয়াৰে নেচাৰ মানে ক'ব লাগিব দেখা ওপৰত মেঘ হৈ আছে বৰষুণ আহিব কেতিয়া আহে গম নাপাওঁ অকণমান আগতে বৰষুণ হৈ গ'ল এতিয়া আৰু কেতিয়া হয় মানে হ'ব অলপ ঠিক নাই কেতিয়া হয় মানে সুধিছোঁ তই ভাই ভনী বাহাৰ কোন দি ওই আগৰ ৰাস্তাটা দি এইফালে দি নহয় না ঠিক আছে ঠিক আছে সেইটো ৰাস্তাও নহয় বোলে থেংক ইউ সেইটো ৰাস্তা দিও নহয় মই ভাবছিলোঁ সেইটো ৰাস্তা দি হ'ব লাগে কিন্তু নাজানো কিয় মানে নহ'ল প্ৰথম টাইমটো লাইফত এক্সপ্ল'ৰ কৰিব গৈ আছোঁ অকণমান এনেকুৱা হ'বই সেইবোৰতো আনকাট হ'ব মানে বহুতে নেদেখায় মানে ডাইৰেক্ট দেখাই দিয়ে কোনফালৰ পৰা কোনফালে যায় কিন্তু আমি মানে চব মানে দেখুৱাই থাকিম ভিডিঅ' বহুত দীঘল হৈ আছে কিমান দীঘল হয় গম নাপাওঁ মানে একদম মানে হ'ব গৈ থাকোঁ কিমান দূৰ যাব পাৰোঁ ইপিনিয়ে গৈ আছোঁ নেট অন আছে চাগে সেইকাৰণে ঘৰ কৰি আছে মানে নটিফিকেশ্যন সোমাই আছে আমি গোৱালপাৰাৰ হয় আমাৰ ভাষা এনেকুৱাই হয় আমি গোৱালপাৰীয়া তাতে আৰু লক্ষীপুৰৰ নিজে এটা ভাষা আছে সেইটোক কয় লক্ষীপুৰীয়া তো সেইকাৰণে আৰু আমি লোৱাৰ আছামৰ হয় গৈ আছোঁ চাই থাকক আমাৰ ইয়াৰে নেচাৰ এইটোক কয় আমাৰ নৰ্থ ইষ্ট নেচাৰ য'ত মানে একদম এভাৰগ্ৰীণ একদম গ্ৰীনাৰী মোৰ যিটো চেনেল আছে মানে এটা কথা কৈ দিওঁ মোৰ যিটো চেনেল আছে সেইটোৰ মানে মেইন মটিভটো হ'ল ছেভ নেচাৰ ছেভ আৰ্থ মানে সেইটোৱে মোৰ হ'ল এইটো টেগ লাইন ক'ব গ'লে এইটো টেগ লাইন মোৰ ছেভ নেচাৰ ছেভ আৰ্থ তো এইটোৰ ওপৰতো মাজে মাজে আমি অলপমান কৰি থাকিম মানে ডিছকাছ কৰি থাকিম ঠিক আছে ডিছকাছ কৰিম ভাই ভনী বাহাৰ কোনফালে সেইফালে না হা ঠিক আছে মানে কিমান যে সুধিম মানুহ সুধি মানে একেবাৰে হাতে মনত থাকিব না নাই একো গম নাপাওঁ পিনে পানী সেয়াই আমাৰ অসম এইটোৱে হ'ল ইয়াৰ পৰাই আৰম্ভ তো চাব পাৰে আৰু আপোনালোকে আগা লাগিছে আগা আমি পাই গ'লোঁ অকণমান দূৰত গৈ আমি পাই যাম তাতে আমি যাম এতিয়া আমি গৈ আছোঁ কি হয় বন্ধনে খোলাই গম নাপাওঁ সোমবাৰ দিয়ে না নিদিয়ে গম নাপাওঁ এইটোৱে হয় আমাৰ মন্দিৰ এইটোৱে হয় কোনফালে হয় গম ওপৰত যাব পাৰি ইয়াৰ পৰা ভিউটো চাওক
সেইটো হ'লো মই মোক মানে অৱস্থা নাই হৈ গৈছে চিৰি উঠি উঠি ঠিক আছে এইটো চাওক মোৰ পিছপিনে যিটো পাহাৰ আছে মানে পাথৰ আছে সেইটো এখন পূজা হয় মানে বহুত ভাল ইয়াৰ পৰা আপোনালোকে পিছফালে চাব পাৰে সেইটো মানে সাপ চাপে ওলাই নেকি ভয় লাগে যিমান ওপৰত যাব সেইটোৱে মানে ইমানেই ইয়াতে মানে মানুহবোৰ আহে ফুৰিবলৈ এটা চাওক সেইটো নদীৰ কিবা এটা সেইটো কয় ধামুৰ বিল ইয়াতে মানে বিল আছে ইয়াতে মানুহ আহে কিন্তু মানে ইমান লেতেৰা কৰি থৈ যায় মানে কি কয় ইয়াতে চাওক একদম এনেকুৱা লাগে যে মানুহ কোনোবাই কাটিছে এইবোৰ একদম সমান ইয়াতে যিবোৰ মানুহ আছে চাব পাৰে সেইপিনেও আছে মানুহ ওলাইছে সৰু সৰু মানে ইমান ডাঙৰ নহয় ইয়াতে মানুহ ফুৰিব আহে এতিয়া মানে ই নাই যেতিয়া ইয়াতে মেলা হয় মেলাৰ টাইমত ভাল হয় কি তেতিয়া মানুহ ইয়াতে ফুৰিব আহে তো আমিও আহিছোঁ চাবলৈ কেনেকুৱা মানে এনেই বহুত সৰুতে আহিছিলোঁ ইয়াতে চাওক মানে আমাৰ ইয়াত অসমত পাব অকল গ্ৰীনেৰী তো সেইকাৰণে আমাৰ মানে সদায় আমাক মানে গছ লগাব লাগে কাটিব নালাগে মানে যিয়ে হওক মানে অ'কে বন্ধুসকল মানে কি ক'ম মানে এনেতো লকডাউন চলি আছে তো সেইকাৰণে ঘৰত নোলাব এনে কিবা জৰুৰী কাম থাকিলেহে ওলাব যেতিয়া মানে আপোনাৰ কোনো জৰুৰী নাথাকে তেতিয়া আপুনি মানে ঘৰৰ পৰা ওলোৱাৰ কোনো দৰকাৰ নাই তো আপুনি ঘৰতে বহি থাকক কিবা গেম খেলক বা চিনেমা চাই থাকক সেইবোৰ কৰি থাকক মানে পঢ়া শুনা কৰক সেইবোৰেই কৰক এনেই মানে এনে ফাল্টুত মানে ঘৰৰ পৰা ওলাই কোনো লাভ নাই তো সেইকাৰণে চাব এতিয়া মই এটা মানে মোৰ যিটো টি চাৰ্ট এইটো পিন্ধি আহিছোঁ প্লিজ ষ্টে ইনডোৰ মানে আমাক সদায় ঘৰত থাকিব লাগে কাৰণ আমাক মানে আমাৰ যিটো গভৰ্ণমেণ্টৰ ৰুল এণ্ড ৰেগুলেশ্যন আছে সেইবোৰ মানে আমাক মানিব লাগিব মানিলেহে আমি মানে সচ্চা যিটো কয় সচ্চা ভাৰতবাসী মানে যিবোৰ আছে সেইবোৰ মানিবই লাগিব নামানিলে দেখোন মানে কি ক'ব আমি মূৰ্খ This is my bike এইটো দিয়ে মই মটো ব্লগিং কৰি আছোঁ বৰষুণ আহি আছে আমাক যাব লাগিব জলদি মানে আজি আহিলোঁ ইয়াতে ইমান চাবলৈ একো নাই মানে চাই লওক সেইটো এইপিনে চাই লওক মানে ইমান একো চাবলৈ নাই কিন্তু মানে তাকো আমি আহিলোঁ ইয়াৰে মানে নেচাৰটো চাব মই কৈ আছিলোঁ মোৰ চেনেলটোৰ যিটো মানে টেগ লাইন সেইটো হ'ল ছেভ নেচাৰ ছেভ আৰ্থ মানে আমি সদায় গ' গ্ৰীণ হৈ থাকিব লাগে গ' গ্ৰীণটো জানেই চবে মানে গ' গ্ৰীণ কি হয় তো সেইকাৰণে মানে আমাক গছ কাটিব নালাগে মানে মই এটা মানে মোৰ ভিডিঅ'ৰ মাধ্যমত মই এটা মানে ক'ব লৈছোঁ মানে মই ভাবিছোঁ যে এইটো কৰিলে আমাৰ কাৰণে ভাল হয় মানে যেনেকৈ আমি সদায় ৰক্ষাবন্ধনত আমি কি কৰোঁ মানে আমাৰ বাইদেউ হওক বা আমাৰ মানে ভণ্টিয়ে হওক সিহঁতে আমাক কি কৰে মানে ভাইহঁতক মানে ৰাখি বান্ধায় মানে ৰক্ষাৰ কাৰণে সেইটো মানে একচুৱেলি এইটো ৰক্ষা বন্ধন হয় তো সেইকাৰণে আমাক মানে এটা কৰিব লাগে যে ৰক্ষা মানে যিটো আমাক গছক ৰক্ষা কৰিব লাগে পাৰিলে আমি প্ৰত্যেক মানে পাৰিলে আমি প্ৰত্যেক ৰক্ষা বন্ধনত আমি গছ মানে যিটো আমাৰ মানে মই এটা ভাবিছোঁ যে বৃক্ষ ৰক্ষা বন্ধন বুলি বৃক্ষ ৰক্ষা বন্ধন সেইটো কৰিলে ভাল হয় মানে আমাক গছকো মানে ৰক্ষা কৰিব লাগে গছক ৰক্ষা নকৰিলে কি হ'ব সেইকাৰণে গছকো ৰক্ষা কৰাটো উচিত মানে আমাৰ কাৰণে সেইকাৰণে ভাবিছোঁ যে মানে প্ৰত্যেক ৰক্ষা বন্ধনত মানে আমি গছ মানে ৰক্ষা কৰিব লাগে গছক ৰাখি বান্ধিব লাগে যাতে গছে কোনো নাকাটে মানে আমাক ৰক্ষা মেইন মটিভটো হ'ল আমাৰ ৰক্ষা কৰা গছক অকল মানুহে ৰক্ষা কৰা নহয় গছকো কাৰণ গছ নাথাকিলে নেচাৰ নাথাকিলে আমাৰ মানুহো জীয়াই নাথাকে আপোনালোকে গমেই পাইছে কৰোণাৰ সময়ত মানে অক্সিজেনৰ কিমান মানে প্ৰয়োজন আমাৰ অক্সিজেনৰ কাৰণে ইমান মানুহ মৰিলে তো সেইকাৰণে আমাক গছক অকণমান ৰক্ষা কৰিব লাগে আমাৰ আৰু যিটো মানে আছে কি অক্সিজেন যিটো আমাক গছে দিয়ে সেইটোক মানে আমাক অলপমান সন্মান জনাব লাগে সেইকাৰণে মানে ৰক্ষা কৰক সদায় ৰক্ষা কৰক আৰু এটা ভাবিছোঁ
যে প্ৰত্যেক আমি কি কৰোঁ, আমাৰ জন্মদিন হওক বা কিবা হ'লে টিচাৰ ডে, ষ্টুডেণ্ট মানে যিটো মানে চিলড্ৰেন ডে, সেই ডেত আমি কি কৰোঁ মানে আমি গিফ্ট দিওঁ। গিফ্ট মানে পূৰা একদম দামী দামী গিফ্ট দিওঁ। মানে আমি কি কৰিব লাগে, সেইটো গিফ্টৰ লগতে যদি আমি এটাকে গছ দিওঁ, ঠিক আছে, সেই গছটোক মানে যাক দিম সিয়ে মানে ই কৰিব, সেইটোক পূৰা একদম মানে পানী চানী দি কৰিব। কৰাৰ পিছত সেইটো তাতে একটা টেগলাইন লগাব যে কোনে গিফ্ট কৰিছে। সেইটো কৰিলে কিন্তু এটা ভাল হয় যে চাওক, এটা গিফ্ট দিলে গিফ্টটো কিন্তু বেছি দিন নাথাকে, ঠিক আছে। ইপিনে চাওক তিনিজন গিফট কিন্তু বেছি দিন নাথাকে। এইটো ৰাস্তা দি গৈছিলোঁ, মনত আছে, ঠিক আছে। গিফট কিন্তু আমি কাকবা যদি এটা গিফট দিওঁ, গিফট কিন্তু বেছি দিন নাথাকে। কেইদিন পিছতে মানে সেইটো বেয়া হৈ যায় বা কিবা হৈ যায়। তো সেইকাৰণে আমাক গিফট দিব নালাগে। মানে এইটো কোৱা নাই নালাগে বুলি, কিন্তু গিফ্টৰ লগত আমাক এটাকে গছ দিলে ভাল। এইটো মানে ডেঞ্জাৰ ৰাস্তা হয়, ইয়াতে মানে ব্ৰিজ বনাই আছে, এতিয়াও হোৱা নাই। তো সেইকাৰণে সেইটোৱে কৈ আছোঁ, কি কয় গিফ্ট মানে গিফ্টৰ লগত এটাকে গছ দিব লাগে। গছটো মানে আমাক ৰোৱাটো উচিত। এইটো ৰাস্তা দি গৈছিলোঁ, পাহৰিছিলোঁ, ৰং চাইডে গৈ আছোঁ কাৰণ মানুহ ৰং চাইডে গৈ আছে। সেইটোৱে ৰাস্তা আছে। এইটো চাওক, নদী নহয়, জিঞ্জিৰাম বুলি কয়। সেইটো হ'ল জিঞ্জিৰাম। অডিঅ' কেনে আহি আছে গম নাপাওঁ, মানে কি ক'ম, চবে মানে একদম ঘূৰি চাই থাকে। কাৰণ লক্ষীপুৰত তেনে ট্ৰেডিশ্যন এনেকুৱা ই নাই। অ'কে, ঠিক আছে। এতিয়া আমি মানে টাউনৰ ভিতৰত সোমাই গ'লোঁ, গাঁৱৰ পৰা আহি গ'লোঁ। এতিয়া চাওঁ ক'ত যাম। মজা, কিন্তু মজা। ইয়াতেও চাব পাৰি, মোবাইল হ'লে এটা ভাল হয়, মানে গোপ্ৰত কি হয়, মানে কি হৈ আছে না হৈ আছে সেইটো মানে গম পোৱা নাযায়। কিন্তু ফোন হ'লে চাওক, ফোনত মই চাব পাৰি, মানে আগত মানে মোৰ ডিছপ্লেত হৈ আছে নে নাই গোটেই মানে চাব পাৰি। ইয়াতে কি পুলিচ নাকি? নহয়, ঠিক আছে দিয়ক। যোনে মানে চাই সিয়ে মানে চাই থাকে। এইবোৰ চব আমাৰ ৰাস্তা। মানে ভাবি আছোঁ ভিডিঅ'টো আপলোড কৰিম নে নকৰোঁ, মানে কেনে হৈ আছে গম নাপাওঁ। চাউণ্ড কোৱালিটি আহি আছে নে নাই মানে ফাৰ্ষ্ট টাইমতো এনেকৈ শিকিম। কিবা ভুল হ'লে বা কেনেকৈ মানে কৰিব লাগে সেইটোতো নাজানো, কাৰণ লাইফৰ ফাৰ্ষ্ট। তো এনেকৈ শিকি থাকিম আৰু। ঠিক আছে, এতিয়া মানে আমি ঘৰত যাম। এতিয়া আৰু নাই, কেতিয়াবা আকৌ গাঁও ঘূৰাম। গাঁৱত যাম এদিন, গাঁৱত গৈ পূৰা বিন্দাছকৈ ঘূৰাই থাকিম, মানে চাই থাকিম গাঁৱত কেনে। ঠিক আছে, এতিয়া আমি যাওঁ। এতিয়া অকণমান আমাৰ ইয়াতে চাওক, ইমান পুৰণা ব্ৰিটিছ টাইমৰ এইবোৰ গছবোৰ হয়। এইবোৰ চাইছে চাগে, এইবোৰ ব্ৰিটিছৰ সময়ত মানে লগাইছিলে। ব্ৰিটিছৰ টাইমৰ গছ এতিয়াও আছে। আমি অকণমান সেইবোৰ ওচৰত যাব চেষ্টা কৰিম, ইপিনেদি ওলাই গুচি যাম। ঠিক আছে, এইবোৰ চাওক, মজা গছ, মজা। কি কয় এইবোৰক কমেণ্ট কৰি জনাব। চাওক, ইপিনে আছে, চাৰিওপিনে আছে এইবোৰ গছ। মানে লক্ষীপুৰত এইবোৰ গছ বহুত আছে। ব্ৰিটিছৰ সময়ত ব্ৰিটিছে লগাইছিলে, মানে সিহঁতক ছায়াৰ কাৰণে। ছায়া লাগে সিহঁতক, ব্ৰিটিছক বোলে ছায়া লাগে, সেইকাৰণে গছ লগাইছিলে ডাঙৰ। এতিয়া বহুত ডাঙৰ হৈ গৈছে। বহুত গছ আছিলে, মানে সেইবোৰ কি হ'ল, বানপানীত মানে সেইবোৰ মানে মৰিল কোনবিলাকে মানে
কি হ'ল আৰু এতিয়া হৈ আমালো পুলিচ পইণ্ট এইটোৰ পৰাই হ'ল এইটো হ'ল মেইন লক্ষীপুৰৰ যিটো বোলে থানামৰ পুলিচটাও চাই আছিলে যে কি লগাইছে ইয়াতে মানে এতিয়া কি হ'ল 12টা বাজিল নেকি 12টা বাজিলে এতিয়া মানে ইয়াতে মানে 12টাৰ পিছত মানে মানুহ থাকিব নোৱাৰে মানে লকডাউন 12টাৰ পিছত লকডাউন পুলিচে ধৰিলে লৈ যাব আপোনালোকে চাব পাৰে এইটো হ'ল থানা আমাৰ লক্ষীপুৰ থানা ইয়াতে চাওকাই যাওঁ অটো সেইবোৰ ধৰিছে ধৰাৰ কাৰণে মানে ভিতৰত আছে এতিয়া हम अभी घर जाएगा इधर ही मेरा घर है घर আছে তাৰ ঘৰ এইটো ৰাস্তা দি ঘৰত যায় কাৰণ মোৰ এতিয়া খুলিব লাগিব নহ'লে আৰু ঘৰত দিব মোক ক'ব যে কেলা এইবোৰ কি কৰি আছ বাইক লৈ ফুৰি তেল শেষ কৰি আছ ঠিক আছে আমি মানে এতিয়া ইয়াতে ৰখি কেনে কেমেৰাটা খুলিম Fearless.